Hello and welcome back to my channel. এয়া আমি ৰেডি কৰিছো আমাৰ যান বাহন কোটে মোৰ ভিডিওটো নহল নিকে হৈছি আৰু আমি যাব লৈছো নলবাৰী ৰাখসাবা ৰাইজে ধুনিয়াকে একদম মাৰ্সিডিজ BMW লৈ যায় আৰু আমি আছো দেখছনে কি সুন্দৰ গাড়ী এখন লৈছো ধুনিয়াকে আমি যাম এসি ভান লৈ আমাৰ লগত আছে বহুত পোখা মানুহ আৰু আমাৰ পিস্তলৰ সিটটো দেখো এটো গুণ পাগলা মই তো গাড়ী চলাব পাৰনে বিদ্যা আগে এখন চলাই পাইছা এখানে চলা ওই তিবাৰ চাই ল আৰু আমাৰ পিছফালৰ যেটো সিট ধুনিয়াকে বনাইছো ডানলপ বনাইছো এয়া আছে ডানলপ ইয়াৰ তলত আছে এই ধান খেৰ সুন্দৰকে তো সুন্দৰকে বনাইছো ইয়াত মানে একদম সিট ক্যাপাসিটি প্ৰায় 20টা মান আছে আৰু 20টা মান মানুহ আছে গোটেই মুখ বুক মই দেখাই আছো কোন কোন যায় উপৰ যাছো আৰু ফাইনালি আমাৰ মানে কি ডানলপ ৰেডি হৈ গেল গাড়ী আমি এটা ৰাখসাবা যাম নলবাৰী লাগি সুন্দৰকে ধুনিয়াকে পাইছো দেখছনে নতুনকে মাছৰ ধান মেচিন ৰেডি মাৰা খেৰ আৰু উঠবা পাই দিছো ওপৰ এটা বঢ়িয়াকে গাড়ী এটা লগাই দিম কুচন তাৰ পিছত আমি যাম আমাৰ পৰিয়াল গিলা কতে বহুত মানুহ আছে বাটত আৰু ৰাইজে বহুত ধুনিয়া দামী দামী গাড়ী লৈ পেলাই যায় আৰু আমি লৈ যাম এসি ভান দুখিয়া মানুহ দুখিয়া কথা তো হতিকে আমি এতিয়া সুন্দৰকে ৰাখসাবা যাম নলবাৰী লাগি একদম আজি শেষ ৰাখ বুলি গতিকে নলবাৰী ৰাখত যেটো বহুত বিলাক ভিডিও দিছি বহুতে কিবা কিবি বনাইছি আৰু আজি মই এটা মোফালৰ পৰা এটা ভিডিও এটা বনাই আছো ধুনিয়াকে বস্তুখিনি দেখাম আপোনালোকে চাই থাকিব একদম লাষ্ট লাগে আৰু যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু পিছৰ সিটত এইলা মানুহ চাও মুখিখন দেখো গুণ মেইন হৈছে গুণ এ চাও গাড়ী মোক লাবো ঘুমেই যাব তাৰ মানে আৰু সুন্দৰকে মিহিকে আমি গৈ আছো নলবাৰী পাম বেছি সময় নাই আৰু প্ৰায় আধা ঘণ্টামান পিছত আমি পাই যাম ধুনিয়াকে কি করবি এটা এই আগেদি রাস্তা আছে নি এটা রাস্তা আছে যো ইও জায়গা আগেদি রাস্তা আছে বাহ রাখ পালো হে কিন্তু আমার পাওয়া দিয়া নাই এদিকে দেদি আমার BMW আমি আপা আগৰ ৰাস্তাতে যাবি না জেল জলদি দিও মামা যিহেতুকে ৰাখত একদম ভিতৰলৈকে গাড়ীখন সোমাব নিদিয়ে সেইটো কাৰণে এতিয়া আমি অকমান আগত গলো তাতে পাৰ্কিঙত মানে গাড়ীখন থব লাগিব বহুত মানে পাৰ্কিং আছে ইয়াতে সো পাৰ্কিঙত গাড়ীখন সোমাই থওঁ য'ত 100 টকা চাৰ্জ লয় আৰু কিন্তু গাড়ীখন সেভ হৈ থাকে মানে ইয়াত নিশ্চিন্ত মনে গাড়ীখন আমি সুন্দৰকে ওলাই যাওঁ আৰু ফাইনেলি আমি এটা পাৰ্কিঙত সোমাই দিলোঁ গাড়ীখন PS পাৰ্কিং ইয়াতে আমি গাড়ীখন পাৰ্ক কৰি আমি ধুনীয়াকৈ ৰাখসামলৈকে ওলাই যাম আৰু তাতে পূৰা ঘূৰিম পূৰা চাম আৰু আপোনালোককো দেখুৱাম চ' সেইটো কাৰণে চাই থাকিব ধুনীয়াকৈ নলবাৰী মেইন গেট ৰাখৰ মেইন গেট আৰু ফাইনেলি আমি ৰাখৰ মেইন যিটো এন্ট্ৰেন্স এইটো সোমাই আহিলোঁ এতিয়া আমি ভিতৰলৈকে গৈ আছোঁ চ' ভিতৰত যাম ধুনীয়াকৈ আপোনালোকক দেখুৱাম ইমান মানুহ আজি শেষ ৰাখ তথাপিতো মানে মানুহ এতিয়ালৈকে কম হোৱা নাই মানুহ মানে এতিয়া বেছিহে হৈ গৈ আছে চ' এতিয়া প্ৰায় 10টা বাজিলে এতিয়া মানুহৰ ইমান ভিৰ আৰু লাহে লাহে এতিয়া বাঢ়িহে গৈ আছে মানে ওলাই যোৱা মানুহ যিমান আছে তাতকৈ ভিতৰলৈকে অহা মানুহৰ সংখ্যা বেছি আৰু ইয়াত দেখিছে যিমানবিলাক ইয়াত ৰাস্তা আছে এনেকুৱা ধুনীয়াকৈ লাইট লগাইছে প্ৰায় কোটি টকাৰ ওপৰত চাগে লাইটে লগাইছে ইমান ডাঙৰ এৰিয়া আৰু এনেকৈ যিবিলাক ৰোড আছে চববিলাকৰ ওপৰত ধুনীয়াকৈ লাইট লগাইছে আৰু এইটো দেখিছে টুইন টাৱাৰ বনাইছে মানে এইটো চেল্ফি জ'ন হিচাপে বনাইছে চ' ইয়াত বহুত বেছি ভিৰ চ' বেছি সময় নাথাকোঁ আপোনালোক দেখালোঁ তাৰপিছত আমি সোমাই যাম এতিয়া মেলা ইয়াত ধুনীয়াকৈ মেলা চলি আছে বহুত ডাঙৰ চকৰি আছে কিবা কিবি বাইক ষ্টাণ্ড ঢেৰ কিবা কিবি মানে আছে চাব লগা বহুত আছে কিন্তু যিহেতুকে আমাৰ হাতত ইমান সময় নাই গতিকে আমি ভিতৰত নোসোমাওঁ চববিলাকত এই বাহিৰে ধুনীয়াকৈ আপোনালোক দেখাম আৰু ইয়াত দেখিছে এইবিলাক মানে কিছুমান ঐতিহাসিক বস্তু ইয়াতে আছে আৰু দেখিছে ইয়াতে বাপৰে তেওঁলোকে সিহঁতেতো উঠেই ফটো উঠিছে চ' এইবিলাক দেখিছে ইয়াতে বহুতখিনি বস্তু আছে এইটো মানে অখণ্ড ভাৰতৰ এটা প্ৰতিচ্ছবি অখণ্ড ভাৰতৰ এখন মেপ আৰু বহুত কিবা কিবি ইয়াতে বনাই থোৱা আছে ত' আপোনাৰ ওলাই আৰু তাৰ পৰা আৰু মই কৈছোঁ এইখন এখন অভাৰব্ৰিজ ৰেলৱে লাইনৰ ওপৰত আছে ইয়াতেও মানে গোটেই অভাৰব্ৰিজখনৰ ওপৰতে লাইট ধুনীয়া ডেক'ৰেশ্যন ইমান ধুনীয়াকৈ কৰিছে আৰু ইয়াত আহিলোঁ আমি যিবিলাক মৃন্ময় মূৰ্তি যিবিলাক মানে মাটিৰ যিবিলাক মূৰ্তি আছে ৰাসৰ এয়া মেইন ৰাসৰ বস্তু যিটো হৈছে এইটোৱে
চ' ইয়াত মই আপোনালোকক দেখাম এবাৰ অকণমান সেইখিনি চব হ'ল আকৌ যাই যায় আৰু ইয়াতে ধুনীয়াকৈ চাংকুৰাজৰ প্ৰগ্ৰেম চলি আছিলে একদম ধুনীয়া প্ৰগ্ৰেম হৈছে আমি একদম পিছৰ পৰা হ'লেও অকণমান চালোঁ ভাল লাগিছে আৰু বহুত মানুহ আৰু ইমান ছাপৰ্টিভ মানুহবিলাক আৰু এইখন হ'ল ভ্ৰাম্যমান ৰেষ্টুৰেণ্ট আৰু ফাইনেলি বহুত সময় ঘূৰি ভৰি চৰি বিশেষ গ'ল আৰু আমি এতিয়া মানে ৰাস চোৱা শেষ আজি নলবাৰীৰ ৰাসটো চাগে আজিৰ পৰা শেষ আৰু ৰাস চাই মেলি আহিলোঁ এতিয়া আমি ক'ৰবাত যাই আধা ৰাস্তা ৰখিলে অকণমান ভাত চাত খাই ল'ব লাগিব বহুত ভোক লাগিছে ভিতৰত একো খোৱা নাই কাৰণ কিমান দিনৰ পৰা বস্তু বনাই থৈছে ঠিক নাই সেইটো নাখালোঁ বাৰে বৰে খাম খাই পেলাই আৰু লাহে যাই থাকিম আৰু চ' আজিলৈকে ভিডিঅ'টো ইমানেই গতিকে ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো প্ৰথমবাৰ কাৰণে চাই আছে আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিব চ' আজিলৈকে ইমানেই টাটা বাই বাই এণ্ড টেক কেয়াৰ এটা গুলি ফাটাই দি বহুত আগত দিছি পঢ়লিও না সিফালে চিটি নাযাব মাজতে ৰ'ব কিবাকে ভয় লাগছি চব ভিডিঅ'টো শেষে হৈছিল কিন্তু কথা হ'ল নলবাৰীত আহি পেলাই পৰিণীতা হোটেলত ভাত নাখালি কেনেকুৱা কথা গতিকে আকৌ এটা কথা হ'ল ৰাতি ৰখি হ'লেও ভাতটো খাই যাওঁ আমি সুন্দৰকৈ নে কি ভাতটো খাব লাগিব নলবাৰীত আহি পেলাই যদি পৰিণীতা হোটেলত ভাত নাখা কেনে কথা সেইটো ভাতটো খাই সুন্দৰকৈ আমি যাই থাকিম গতিকে মাজতে এইখিনি আৰু একবাৰ দেখাই দিলোঁ আৰু আগতেও খাইছোঁ ভাত লগা হ'লে বিয়াৰ লগলে ভাত লগা হ'লে ইয়াতো লগা হৈছে